बर' समाजावबो एसेबां निहार आरो मुगैथाव खामानि मावनो हाग्रा जाबायना गुबुन हौवाजों गोसो थोलायनानै गावनि असे फिसायखौनो बुथार होबाय अनजना रामसियारि मुंनि दुथां आइजोआ। अनजना रामसियारि दुथाङा मिर्दुल बर्मन मुंनि सासे ड्राइभारजों गोसो थोलायनानै बे जाथायखौ खालामो। बे जाथाया जादों बाक्सा जिल्लानि बागानपारा थानानि सिङाव थानाय आहतगुरियाव बोखांदों गोथै सोलेरखौ। फोरमायनाय बादिब्ला थांनाय जेसे खालारनिफ्राय गोमानानै थानाय राथुल रामसियारिखौ नखरनि सुबुंफोरा नागिरनानै मोनैलाय थानायाव एजाहार होनायाव पुलिसा बिसि अनजना रामसियारिखौ हमनायाव जाथाया सोराङाव फैयो। मोनथिनो मोननाय बादिब्ला राथुल रामसियारिनि बिसि अनजना रामसियारिया हप्ता मोनफ्रोमबो गुवाहाटीयाव मैगं थाइगं फाननो लाङोमोन। बै समावनो अनजना रामसियारिया गारि ड्राइभारजों मोजां मोनलायो आरो इयुनाव सानैबो लोगो नांनानै सानै सेंग्राखौ लोगोआव लाफाना फिसाय राथुल रामसियारिखौ बुथारो। दिनै बिसिनि सिमान लानायाव बागानपारा थानानि सिंनि आहतगुरि जाम्फैयाव राथुल रामसियारि बिथांनि गोथै सोलेरखौ बोखांनो हायो। जाथायजों सोमोन्दो लाना राथुल रामसियारिनि बिसि आरो मिर्दुल बर्मनखौ खानाय जादोंब्लाबो आरोबाव सानै दायनिगिरिया खारखुमानानै दं। बर' समाजावबो गावनि नंखाय लुबैनायखौ सुफुंनो थाखाय बेबायदि निहाथ खामानि मावनो हानाय बर'नि गेजेरावबो जोनोम जानाया बर' समाजखौ साननो गोनां खालामदों। মানে মোক ফুৰিব যাম বুলি কৈ পেলাই মাতি লৈ আহিছে। তাৰপিছত যি চাং ৰাতি 9:30মান বাজিল বা অকলাই পত্ৰৰ পৰা মোক আহিব নেদে বা মোক ধমকি দিছে মাৰিম বুলি, সেইকাৰণে মই কাৰো কোৱা নাছিলোঁ কথা। কিহেৰে মাৰিছে মানুহজনক? মুখ চাই দি মাৰিছে। মুখ চাই দি কিমান সময় লাগিছিল মাৰাতে? গম পোৱা নাই। প্ৰশাসনৰ দ্বাৰা যিখিনি ব্যৱস্থা কৰা গৈছে সেইখিনি আমি প্ৰশাসনৰ ওপৰতে মানে নিৰ্ভৰ কৰি পেলাই যিখিনি আমি ছাৰসকলক মানে ইনফৰ্মেশ্যন দি আছিলোঁ যে এনেকুৱা মানুহটো মিচিং হৈছে, আমি বিচাৰি পোৱা নাই। এতিয়া ছাৰসকলে আমাৰ লগত মানে যিমানখিনি দিব লাগিছিল সেইখিনি দিছে। পিছৰ পৰ্যায়ত প্ৰথম পৰ্যায়ত তাৰমানে ছাৰসকলেও যিখিনি হেৰি কৰিব লাগিছিল তাৰমানে তেখেতসকলৰ সময় অনুযায়ী তাৰমানে কামটো সঠিকভাৱে হেৰি কৰিব পৰা নাছিল। ছাৰসকলৰ লগত আমি আলোচনা কৰি পেলাই যিখিনি আমাক সহযোগ কৰিব লাগিছে ছাৰসকলে আমাক সহযোগ কৰিছে। 11 ফেব্ৰুৱাৰী 11 তাৰিখৰ মাৰ্ডাৰটো কি কাৰণত হ'ব পাৰে? এইটো মাৰ্ডাৰটো তাৰমানে আমাৰ এজাহাৰ বা FIR দিয়া মতে মানে তেওঁৰ পৰিবাৰ যিটো আছিলে পৰিবাৰটো তাৰমানে গুৱাহাটীত মানে শাক পাচলি ব্যৱসায়ৰ সূত্ৰে মানে প্ৰতি সপ্তাহত দুবাৰকৈ যোৱা আছিলে। এতিয়া যিটো তাৰমানে আমি সন্দেহ কৰিছোঁ, সন্দেহ তাৰমানে তেওঁৰ পৰিবাৰকে কৰিছোঁ আৰু কি বোলে তেওঁৰ লগত যোৱা যিটো ড্ৰাইভৰ সেই ড্ৰাইভৰগৰাকীৰ ওপৰত আমি সন্দেহ কৰি পেলাই FIR দিয়া হৈছিলে। তাৰমানে অবৈধ প্ৰেমৰ পৰিণতি বুলি ভাবে। তাত টকা পইচাৰ লেনদেনৰ পৰা অবৈধ প্ৰেম থাকিবও পাৰে। এতিয়া ইনভেষ্টিগেশ্যনৰ পিছতহে আমি গম পোৱা যাম। ঘৈণীয়েকজনৰ নাম কি? অঞ্জনা ৰামচিয়াৰি। আৰু যি পলাতক আছে পলাতক ব্যক্তিগৰাকীৰ নাম মন্টু। মন্টু কি লিখে? মন্টু তাৰমানে কিবা আছিলে ঘৰটো আমি জানাত তাৰমানে বালা ঢেঁকী ভাঙা বুলি শুনা পাইছোঁ। আৰু মহিলাটো বৰ্তমান পুলিচে ধৰিছে? পুলিচে তেওঁলোকৰ হাতত ৰাখিছে, আমাৰ হাতত নাই বৰ্তমান। এতিয়া আপুনি কি বিচাৰে? আমিতো ন্যায় বিচাৰোঁ। এতিয়া ইমান সাদা ল'ৰা এজন ঘৰখন যিখিনি পৰিচালনা কৰিব লাগিছিলে ধুনীয়াকৈ পৰিচালনা কৰি গৈ আছিলে। ব্যৱসায় সূত্ৰে মানে 1 টকা 2 টকা আৰ্জিবৰ কাৰণে মিছেছে যিখিনি মানে হেৰি কৰিছিলে তাইকো মানে হেৰি কৰা গৈছিলে যে যোৱা তুমি ভাল কৰি বেপাৰ বাণিজ্যটো কৰি লোৱা। তাৰপিছত কি মানে সিহঁতৰ মাজত কি মানে গোপন কিবা এটা আছে আমি গম পোৱা নাছিলোঁ। ডেড বডি ক'ত পালে? ডেড বডি এতিয়া आहतगुरि যিটো নদী সেই নদী পালোঁ আৰু ঠিক আছে। এজন ব্যক্তি দীপক ৰামচিয়াৰি তেওঁ নোহোৱা হৈছিলে। চ' ইনিচিয়েলি আমি ইনভেষ্টিগেট কৰিলোঁ মিচিং এণ্ট্ৰিতে। তাৰপিছত এটা কেছ ৰেজিষ্টাৰ হ'ল 17 তাৰিখে। তাৰপিছত ইনভেষ্টিগেশ্যন কৰি বহুত CDR এনালাইচিছ কৰি টেকনিকেল এনালাইচিছ লগতে আমাৰ ইনফৰ্মেশ্যনলৈকে মিলাই গম পোৱা গ'ল যে এইটো আচলতে মিচিং নহয়, হয়তো বা মাৰ্ডাৰ হ'ব পাৰে। চ' আমাৰ তেনেকুৱা সন্দেহ হ'ল। চ' তেনেকুৱা আমি ইনভেষ্টিগেট কৰিলোঁ, কৰি এৰেষ্টো কৰা হ'ল এজন ব্যক্তি। তেনেকৈ মিলাই আমি ডেড বডিটো ৰিকভাৰ কৰিলোঁ আৰু ডেড বডিটো আইডেণ্টিফাই হৈছে যে মিচিং ব্যক্তিজনৰে হয়। চ' বাকীখিনি কথা আপোনালোকক পিছত কম ইনভেষ্টিগেশ্যনত। থেংক ইউ। BTR हालामनि थाखाय मोनसे गोजोनथाव खौरां। 68थि भारत रत्न लखप्रिय गपिनाथ बरदलै ट्रफी जोलुर बादायलायनाय। बे बादायलायनायखौ गिबि खेबनि थाखाय BTRनि सिङाव थानाय चिरां जिल्लायाव सोलिफुबाय थानाय मार्च दाननि गेजेराव खुंफुंनाय जागोन।
गुवाहाटी स्पर्ट्स एसोसिएशन इन एसोसिएशन विथ सुबुंथि फाउंडेशननि बानजायनायाव देग्लाय चिरां थाइखाजरानि राइन' क्लाब गेलेग्रा फोथाराव 2022 इं 25 मार्चनिफ्राय जागायनानै 30 मार्चसिम जोबथा बादायलायनाय जागोन। गासै मोनब्रै गेदेर जोलुर क्लाबफोरनि गेजेराव बे बादायलायनाया जागोन। बे गेदेर जोलुर क्लाबफोरनि मुंफोरानो जाबाय नर्थ इस्ट इउनाइटेड एफसी, इउनाइटेड चिरां दुवार एफसी, चिलं लाजं एफसी आरो आसाम रेजिमेन्टेल सेन्टार। बादायलायनायनि सम खाना होखानाय बादियै 25 मार्च खालि नर्थ इस्ट इउनाइटेड एफसी आरो इउनाइटेड चिरां दुवार एफसी, 26 मार्च खालि शिलं लाजं एफसी आरो आसाम रेजिमेन्टेल सेन्टार, 27 मार्च खालि नर्थ इस्ट इउनाइटेड एफसी आरो आसाम रेजिमेन्टेल सेन्टार, 28 मार्च खालि इउनाइटेड चिरां दुवार एफसी आरो शिलं लाजं एफसी, 29 मार्च खालि आसाम रेजिमेन्टेल सेन्टार आरो इउनाइटेड चिरां दुवार एफसी, 30 मार्च खालि नर्थ इस्ट इउनाइटेड एफसी आरो शिलं लाजं एफसीनि गेजेराव बे बादायलायनाया जागोन। जानो थांनाय बे बादायलायनायनि टिकेटखौ दानिफ्रायनो टिकेट काउन्टाराव होनाय जाबाय। नायनो गोसो गुदुं एबा जोलुर बादायलायनायखौ मोजां मोनग्रा सुबुंफोरा थाबैनो टिकेटनि थाखाय 9547461257 जानबुं नम्बराव जगाजग खालामहरनो हागोन एबा बुकिं खालामहरनो हागोन।